নমস্কাৰ বন্ধুসকল, মই অমিত আপোনালোকৰ সন্মুখত আমি আজি কথা পাতিম মোবাইলৰ বিষয়ে। মোবাইল হেৰালে কেনেকৈ বিচাৰি পাব পাৰে, বা আপোনাৰ বন্ধু বান্ধৱীয়ে যদি আপোনাৰ মোবাইলটো কেতিয়াবা লুকাই থৈ দিয়ে তো আপুনি নিশ্চিন্তভাৱে আপুনি উলিয়াব পাৰিব মোবাইলটো। তো তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি লওক। তো চাওক, আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো পোনপ্ৰথমে আপুনি আপোনাৰ প্লে ষ্টৰত যাব লাগিব। মানে আপুনি যিটো মোবাইল আপোনাৰ হেৰাইছে সেইটো মোবাইল চাবৰ কাৰণে আপুনি বন্ধু বা বান্ধৱী মোবাইলো ইউজ কৰিব পাৰে। তো তাতে আপুনি সাৰ্চ কৰিব লাগিব ফাইণ্ড মাই ফোন বা মোবাইল মাৰিলে হ'ব, মই ফোন মাৰি দিছোঁ। তো ইয়াতে আপোনাক বহুতকেইটা এপ্লিকেশ্যন দেখাইছে, আৰু এই এপ্লিকেশ্যনকেইটাৰ ভিতৰত আপুনি এটা এপ্লিকেশ্যন চিলেক্ট কৰিব লাগিব, আৰু যি এপ্লিকেশ্যনৰ তলত লিখা আছে গুগল LLC, যিহেতু এইটো এপটো মই আপোনাক দেখাই দিছোঁ। তো এই এপটো মই ইনষ্টল কৰিম এতিয়া, আৰু ইনষ্টল কৰাৰ পিছত আপোনাক মই দেখাইছোঁ। তো আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। তো ই এতিয়া ইনষ্টল হৈ আছে, আৰু ইনষ্টল হোৱাৰ পিছত মই আপোনাক ইয়াত অ'পেন কৰি দেখাই আছোঁ। চাওক, এতিয়া এইটো ইনষ্টল হৈ গ'ল। এতিয়া মই ইয়াক অ'পেন কৰি আপোনাক দেখাই। তো চাওক, প্ৰথমতে হৈছে মোৰ ইমেইলটোত মই কণ্টিনিউ কৰি লাভ নাই, কাৰণ যিহেতু মোৰ বেলেগ এটা মোবাইল চাব লাগে। তো ইয়াতে তাৰপিছত আপোনাক ইয়াতে আপোনাৰ ফোন নম্বৰ কৈ দিব, আপুনি কোনটো ফোনত আপুনি মোবাইলটো মানে কোনটো ফোন আপোনাৰ চাৰ্চ কৰিব হেৰাই যোৱা ফোনটো আপুনি কেনেকৈ পাব। তো ইয়াতে মই এনে এটা নম্বৰ মাৰি দিছোঁ। নেক্সটত আপোনাৰ ইয়াতে মোৰ নম্বৰটো ৰং হৈছে কাৰণে মই ইয়াতে মাৰি দিছোঁ। তো আপুনি আপোনাৰ যিটো মানে নম্বৰ আছে সেই নম্বৰটো আপুনি ইয়াতে মাৰি দিব পাৰিব। তো যে মই আৰু এবাৰ মাৰি দেখাইছোঁ মোৰ ইমেইলটো। চেকিং কৰি আছে, সেইটো আহি গ'ল। ইয়াতে মই পাছৱৰ্ড মাৰি দিয়াৰ লগে লগে এতিয়া সেই মোবাইলটো ক'ত আছে মই আপোনাক দেখাই দি আছোঁ। যেতিয়া ইয়াতে মাৰি দিম তো ইয়াতে এইটো অ'পেন হৈ যাব, আৰু অ'পেন হোৱাৰ লগে ইয়াতে আপোনাক এলাউ কৰিব। আৰু চাওক, এলাউ কৰাৰ আগতে আপোনাৰ মোবাইলটো কিমান পাৰ্চেণ্ট চাৰ্জ আছে সেইটো আপুনি নিশ্চয় দেখি আছে। মোৰ মোবাইলত দিয়া 68% আছে, 68 দেখাইছে। মানে আপোনাক বেলেগ এটা মোবাইলত মই দেখাই দিছোঁ। ছেম এনেকৈ আহিব। অহাৰ পিছত ইয়াতে আছে প্লে চাউণ্ডত যেতিয়া আপুনি ক্লিক কৰি দিব, ক্লিক কৰাৰ লগে লগে সেই মোবাইলটোত অট'মেটিক চাউণ্ড হ'ব ধৰিব, বা তাৰ তলত আপুনি চিকিউৰিটি কোড আছে, আপোনাৰ চিকিউৰিটি কোড মাৰি থৈ দিব পাৰে, কাৰণ সেই মোবাইলটো আৰু কোনেও ইউজ কৰিব নোৱাৰে। তো আপোনাক ইয়াতে লোকেশ্যন দেখাই দিব মোবাইলটো কিমানখিনি ভিতৰত আছে। তো আপুনি এনেকৈ গোটেইখিনি গম পাব। এতিয়া মই য'ত আছোঁ মোৰ লোকেশ্যনটো আপোনাক মই দেখাই দিছোঁ। চাওক, মই এইখিনি জেগাত আছোঁ, এইকাৰণে মোৰ লোকেশ্যনটো দেখাই দিছোঁ। আপোনাৰ যেতিয়া আপোনাৰ মোবাইলটো ক'ত থাকিব সেইটো লোকেশ্যন দেখাই। এই চাউণ্ডত যেতিয়া আপুনি ক্লিক কৰিব, আপুনি ইয়াতে চাউণ্ডটো অট'মেটিক আহি থাকিব। আপুনি যিমান আপোনাৰ মোবাইলৰ ভলিউম আছে সম্পূৰ্ণভাৱে আহি যাব। তো বন্ধুসকল, মোৰ যদি ভিডিঅ'টো চাই কিনে আপোনাৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি মোক জনাব। ধন্যবাদ।